গোটেইটো তেওঁ 10 তাৰিখে ৰাজহুৱা সময় বিচাৰিব লাগিবই। তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমি নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও নিজৰ ফালৰ পৰা গোটেইটো তেওঁ 10 তাৰিখে ৰাজহুৱা সময় বিচাৰিব লাগিবই। তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমি নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও নিজৰ ফালৰ পৰা গোটেইটো তেওঁ 10 তাৰিখে ৰাজহুৱা সময় বিচাৰিব লাগিবই। তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমি নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও নিজৰ ফালৰ পৰা গোটেইটো তেওঁ 10 তাৰিখে ৰাজহুৱা সময় বিচাৰিব লাগিবই। তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমি নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও নিজৰ ফালৰ পৰা গোটেইটো তেওঁ 10 তাৰিখে ৰাজহুৱা সময় বিচাৰিব লাগিবই। তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমি নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও নিজৰ ফালৰ পৰা গোটেইটো তেওঁ 10 তাৰিখে ৰাজহুৱা সময় বিচাৰিব লাগিবই। তাৰ কাৰণে যদি তেওঁ 10 তাৰিখে কিছু কথা প্ৰকাশ কৰে, আমি নিজৰ ফালৰ পৰা কিছু কথা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰিবলৈ আমিও নিজৰ ফালৰ পৰা